মেৰাপানী চাওদাং পথাৰৰ ৰজাপুখুৰীত মাইক্ৰ' ফাইনেন্সৰ ঋণ সমমৰ্যাদাৰে ৰেহাই দাবীত চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ। বিজেপি চৰকাৰ 2021 নিৰ্বাচনী বৈতৰণি পাৰ হোৱা মূল প্ৰতিশ্ৰুতি আছিল মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰা। কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে শৰ্মা চৰকাৰৰ সুৰ সলনি হোৱাত ক্ষুব্ধ হৈ পৰিছে মেৰাপানীৰ চাওদাং পথাৰ ঋণগ্ৰস্ত মহিলাসকল। মেৰাপানীৰ চাওদাং পথাৰ ৰজাপুখুৰীত আজি নাৰী মুক্তি সংগঠনৰ মহিলাসকল আৰু চাওদাং পথাৰৰ মহিলাসকলে গোট হৈ চৰকাৰৰ বিৰুদ্ধে সকলো মহিলাৰে ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদ কৰে। কোভিড প্ৰটকল মানি মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ খাটিখোৱা গাঁৱৰ মহিলাসকলে সমমৰ্যাদাৰে সকলো লোকৰ ঋণ মাফ হ'ব লাগে আৰু নিৰ্বাচনী সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়। অন্যথা এই দাবী নামানিলে দৈয়াঙৰ লাখ লাখ মহিলাই ৰাজপথত নামিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে। আজি আমি ইয়াত মাইক্ৰ' ফাইনেন্সৰ যি ঋণ ৰেহাই দিম বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক চুক্তি কৰিছিলে, সেই ঋণ তেওঁ এতিয়া সকলো মহিলাকে সমমৰ্যাদাৰ ঋণ দিয়াৰ কথা ভবা নাই আৰু তেওঁ পাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি এই কথাটো তেওঁক ইয়াৰ পৰাই সকীয়াই দিছোঁ যে তেওঁ ইলেকশ্যনৰ আগত আমাক যি প্ৰতিশ্ৰুতি দিছিলে, যি প্ৰতিশ্ৰুতিৰে মহিলাসকলক বাৰে বাৰে কৈছিলে, সেই প্ৰতিশ্ৰুতি তেওঁ ৰাখিবই লাগিব আৰু এই মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ সকলো মহিলাকে সমমৰ্যাদাৰে তেওঁ ঋণ ৰেহাই দিবই লাগিব। আৰু অন্যথা যদি তেওঁ ঋণ ৰেহাই নিদিয়ে সকলো মহিলাকে সমমৰ্যাদাৰে, তেতিয়াহ'লে আমি অন্যথা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আহ্বান জনাইছোঁ, যাতে সমমৰ্যাদাৰে সকলো মহিলাকে ঋণ ৰেহাই দিয়ক, কাকো যাতে হৰতাক নকয়। আৰু সকলোখিনি মহিলাকে আমি এইটোও কৈছোঁ যে তেখেতে যিখন মেৰাপানীত ডাঙৰ ডাঙৰ কথা কৈ মিটিং কৈছিলে, আজিৰ তাৰিখৰ পৰা কোনো মহিলাই ঋণ মাইক্ৰ' ফাইনেন্সক ঘূৰাব নালাগে। তেনেস্থলত এতিয়া কৈছে, যিখন অশোক সিংঘাল ডাঙৰীয়া মিটিং, শেহতীয়া মিটিংখনত কথাষাৰ শুনিলোঁ, তেতিয়া কি এইবিলাক ভাগ কৰিলে, কিয় ভাগ কৰিছে এইখিনি কথা? তেখেতলোকেতো এইখিনি আমাক কোৱা নাছিলে, এইখিনি কিয় ক'ব লাগে? তাৰমানে আমি সেইটো কাৰণে কৈছোঁ যে তেখেতে ঋণ ৰেহাই দিলে সকলো মহিলাকে সমমৰ্যাদাৰে তেখেতে ঋণ ৰেহাই দিয়ক। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোকে মই কৈছোঁ, মই হাতযোৰ কৰিছোঁ, তেখেতে যাতে মানি লয়। মুঠতে তেখেতে যদি এই কথাখিনি জনা নাই, তেখেতে জানক, তেখেতৰ জনা খুব দৰকাৰ যে ভুক্তভোগী মহিলা যিসকলে ঋণ ৰেহাই পাব লাগে, সেই ভুক্তভোগী মহিলাসকলে ঋণ ৰেহাই পোৱা নাই, ৰেহাই পাব লাগে। তেখেতে মুঠতে এই কথাখিনি ভালকৈ জুকিয়াই চাওক। মই মোৰ ফালৰ পৰা এইটোৱে আহ্বান। মেৰাপানীৰ পৰা বি বৰুৱা ৰিপৰ্ট, নিউজ।